নমস্কাৰ। আজি মই তৃতীয়টি সাঁথৰলৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ইয়াত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলেও ভাল পায় সাঁথৰ শুনি, তেওঁলোকৰ বাবেও মই আগবঢ়াই দিছোঁ। যিহেতু এতিয়া গৰমৰ বন্ধ, তেওঁলোকে 1 মিনিট সময় খৰচ কৰি বা অকণমান চাব পাৰিব মোৰ সাঁথৰখিনি। সাঁথৰটো হৈছে দহিৰ ৰাৱণৰ ভাই যাক পোহত পাবলৈ নাই। এই সাঁথৰটো উত্তৰটো আপোনালোকে কমেণ্ট বক্সত সুধিব পাৰিব বা কমেণ্ট বক্সত উত্তৰটো দিব পাৰিব। আৰু যিসকলে নোৱাৰে তেওঁলোকক মই পিছত জনাই দিম, নেক্সট ভিডিঅ'টোত মোৰ জনাই দিম। যোৱাকালি মই যিটো সাঁথৰ সুধিছিলোঁ তাৰ উত্তৰটো কোনেও দিব পৰা নাই বা ইচ্ছা কৰা নাই চাগে দিবলৈ, বা চোৱাও নাই চাগে। সেয়া উত্তৰ আছিলে হেতা। আৰু এইবাৰৰ প্ৰশ্নটো মই আকৌ এবাৰ পঢ়ি দিছোঁ সাঁথৰটো, দহিৰ ৰাৱণৰ ভাই যাক পোহত পাবলৈ নাই। আপোনালোকে উত্তৰটি দিব বুলি মই আশাৰে বাট চাই ল'লোঁ। ধন্যবাদ।